वेलकम बैक टू माय यूट्यूब चैनल। तो गाइस की खबर आपनालोকৰ आशा करो সকলোৰে ভাল। तो गाइस आपनालोকে মই বহুত মানে সেকেন্ড হ্যান্ড মার্কেটত দেখা পালে আজি নতুন শোরুম এখন আহিছো আপনালোকৰ ওপৰত লিখা মেটেল বাইক বাজাজ বুলি লিখা আছে আপনালোকৰ এইখন শোরুমত আপনালোকে বহুত কম টকা মানে 10000 টকাৰ তলৰ ভিতৰত আপনালোকে ডাউন পেমেন্ট দি কিনে আপনালোকে এখন ঘৰত বাইক লৈ যাব পাৰিব। এই অফাৰটো চলি আছে আপোনালোকৰ দুৰ্গা পূজা যেহেতু আহি আছে বহুতে গম পায় দুৰ্গা পূজা আহি আছে বিশ্বকৰ্মা পূজা আহি আছে সব সকলে গম পায়। তো এই অফাৰটো তেওঁলোকৰ কাৰণে দিয়া হৈছে মাত্ৰ 999 টকা দিও আপোনালোকে এখন বাইক লৈ যাব পাৰিব ঘৰত। তো কাৰোবাৰ হাতত যদি অলপ বাজেট কম আছে তেনেহলে আপোনালোকে আহক বাজাজ শ্বৰুমত যেনেকুৱা ধৰক আপোনালোকে NS লাগে N160 NS পাই যাব আপোনালোকে NS 125 লাগে আপোনালোকে 125 পাই যাব যেনেকুৱা লাগে আপোনালোকৰ 400 যদি লাগে NS 400 লাগে NS 400 পাই যাব। NS 400 যদি আপোনালোকে ভাবিছে এখন ঘৰত লৈ যাম বুলি এইখনৰ আপোনাৰ ডাউন পেমেন্ট মাত্ৰ 11599 টকা দি লৈ যাব পাৰিব। এটা কোনখনত কিমান কি ডাউন পেমেন্ট দিব লাগিব গুটেইখিনিতে আপোনাৰ দাদা আছে আমাৰ ভিতৰত আৰু দাদাক ধুনীয়াকৈ কৈ দিব। আৰু আপোনালোকক স্পেশালি এটা কথা কৈ দিও নতুন শোরুমত কোনো ধৰণৰ আপোনালোকৰ বাইক এখন ললে ফুল টেঙ্কি পেট্ৰল নিদে কিন্তু আজি ইয়াতে আপোনালোকৰ স্পেশাল ডিসকাউন্ট দিয়া আছে ফুল টেঙ্কি পেট্ৰল আৰু আপোনালোকৰ 5 ইয়াৰ্ছৰ ইঞ্জিন ওয়াৰেন্টি পাই যাব। তো কোনখন কি বাইক কিমান কি প্ৰাইস আৰু কত কিমান ডাউন পেমেন্ট দিলে ওলাব গুটেইখিনি দেখাই আছো আপোনালোকক মেটেল বাইক বাজাজ শোরুমৰ। তো আজি আমাৰ লগত আছে আজি দাদা মানে দাদা আপোনাৰ নামটো একবাৰ জনাই দিও। হয় ভালে আছে ন? আছো আছো। আজি এটো দিহটো দাদা বিশ্বকৰ্মা পূজা দুৰ্গা পূজা আহি আছে তো আপোনালোকে এই শোরুমটোত মানে হাইয়েস্ট মানে স্পেশাল ডিসকাউন্ট কি ৰাখিছে? আমাৰ ইয়া দুৰ্গা পূজাৰ কাৰণে কাস্টমাৰ বিলাকৰ কাৰণে কিছুমান অফাৰ আনা হৈছে যেনেকৈ আপোনাৰ কম ডাউন পেমেন্ট একদম মিনিমাম কম ডাউন পেমেন্ট আপুনি দিব পাৰিব যিকনে আপুনি গাড়ীখন ল'ব পাৰিব। গাড়ীখন লৈ যাব মিনিমাম আমাৰ 999 টকা দিলেও আপুনি এখন গাড়ী পাই যাব। 999 টকা দিলেও আপোনালোকে এখন বাইক লৈ যাব পাৰিব। মই আপোনালোকক ইন্ট্ৰোত কৈ দিলো তো ইয়াৰে মানে ধুনীয়া কৰি মানে এড্ৰেছটো কৈ দিও যিসকল মানে মোৰ নতুন মানে অডিয়েন্স আছে অডিয়েন্স বিলাকে মানে কি এড্ৰেছটো গম নাপায় অকল যে এইটো যে ব্ৰাঞ্চ আছে ইয়াতে নহয় আপোনালোকে যদি গুৱাহাটীৰ ফালৰ পৰা হয় গুৱাহাটীতো আপোনালোকে জালুকগুৰিত পাই যাব। আৰু ইয়াৰে এড্ৰেছটো দাদা একবাৰ ধুনীয়া কৰি বুজাই দিয়ক। আমাৰ ইয়াতে এইটো ছয়গাঁও হয় ছয়গাঁৱৰ পৰা আপুনি বজাৰৰ পৰা অলপ আগুৱাই আহিব যদি গুৱাহাটীৰ ফালৰ পৰা আহে আপোনাৰ নিয়াৰ ভাৰত পেট্ৰল পাম্প হয় নিয়াৰ ভাৰত পেট্ৰল পাম্প ঠিক আছে কাষতে আছে আমাৰ শোরুমটো। গুৱাহাটীত ক'ত আছে আপোনাৰ? গুৱাহাটী আপোনাৰ জালুকবাৰীত পাব জালুকবাৰীত আছে আৰু মছজিদৰ সন্মুখতে আছে। এইফালে যদি আপুনি আগৰ ফালে যায় নগৰবাৰীত পাব এইফালে আপোনাৰ মাজগুমিত আছে মানে গোটেইখিনি আমাৰ ব্ৰাঞ্চ হয় এইখিনি গোটেইখিনি আপুনি এইটো অফাৰ এপ্লিকেবল হয়। হয় ঠিক আছে। আপোনালোকে যদি ভাবি আছে ল'ম বুলি তেনেহলে আপোনালোকক ভিডিওৰ মাজতে স্ক্ৰিনত কন্টাক্ট নম্বৰটো দিয়া আছে তাৰ পৰা যিকোনো এটা ব্ৰাঞ্চত যাওক দাদা কল কৰক দাদা তাৰ পৰা এভেইলেবল ষ্টক কৰি দিব নেকি? ঠিক আছে। এতিয়া আমি এইখন যি আছে আপোনালোকৰ NS 160 এইখনৰ আপোনাৰ মিনিমাম ডাউন পেমেন্ট কিমান টকা দিলে ওলাই যাব? একদম কম ডাউন পেমেন্টত আহিব অকল এইটো মাহৰ কাৰণে পূজাৰ কাৰণে এটো আপুনি 6999 দিলে হৈ গ'ল 6999 গাড়ীখন পাই যাব। তো NS 160 বহুতে ভাল পায় আৰু বহুতে বিচাৰি থাকে তো এইখন আপোনালোকে ল'ব পাৰিব দুৰ্গা পূজাৰ আগত যদি আহে আপোনালোকে মাত্ৰ কিমান টকা ডাউন পেমেন্ট দিলে ওলাব? 6999 6999 টকা ডাউন পেমেন্ট দিয়ক আৰু আপোনালোকে NS 160 লৈ যাওক। নেক্সট আইছো আমি এখন NS 125 এইখন দাদা কিমান মান দিলে ওলাই যাব? এখন আপুনি 1999 দিলে হৈ গ'ল 1999 তো এইখন আপোনালোকে মাত্ৰ 1999 মানে 1999 টকা দিয়ক NS 125 লৈ যাওক। আৰু এই দুখন লগত স্পেশাল ডিসকাউন্টটো হল আপোনালোকক ফুল টেঙ্কি পেট্ৰল ফ্ৰী আছে আৰু ইঞ্জিন ওয়াৰেন্টি কিমান দিব? 5 বছৰৰ ওয়াৰেন্টি 5 বছৰৰ ইঞ্জিন ওয়াৰেন্টি পাই যাব হেলমেট দুটা ফ্ৰী পাই যাব হেলমেট দুটা ফ্ৰী পাই যাব। আৰু এক্সট্ৰা কিবা গিফট দিব না আহিলে? এক্সট্ৰা গিফট আছে আপুনি শোরুম ভিজিট কৰক এটো এটা কিউৰিসি হয় ইয়াতে আছে এটা পাই যাব ঠিক আছে। এটো গম পালো মানে আপোনালোকে বেছি দেৰি কৰিব নালাগে যদি NS 125 বিচাৰি আছে এভেইলেবল আছে NS 160 যদি বিচাৰি আছে ল'ব পাৰিব। দুখনতে ফুল টেঙ্কি পেট্ৰল এন আপোনালোকক 5 বছৰৰ ইঞ্জিন ওয়াৰেন্টি আৰু আপোনালোকৰ কাৰণে স্পেশাল ডিসকাউন্ট দুৰ্গা পূজাৰ কাৰণে স্পেশাল ডিসকাউন্ট মানে কি আহিলেও ক'ব দাদা আহিলেই দিব আহিব লাগিব এবাৰ ভিজিট কৰিব লাগিব আৰু ফুল টেঙ্কি পেট্ৰল ন ঠিক আছে। নেক্সট আৰু এখন আমি দেখাও আপোনালোকক পালসাৰ 125 এইখন কিমান মান দিলে ওলাব? এখন আপুনি 1999 সেম ঠিক আছে। এইখন আপোনালোকে 1999 দিয়ক আৰু এইখন লৈ যাওক আপোনালোকে গুটেইখিনিৰ লগত সেম বস্তু দিয়া আছে ফুল টেঙ্কি পেট্ৰল দুটা হেলমেট আৰু আপোনালোকৰ 5 বছৰৰ ওয়াৰেন্টি প্ৰাইস ডাউন পেমেন্ট ঠিক। তো নেক্সট এইখন আইছো আমি পালসাৰ 125 এইখনো আপোনালোকে যদি ল'ম বুলি ভাবিছে কিমান টকা দিলে ওলাব দাদা? এইখন 1999 ঠিক আছে 1999 মানে 1999 টকা লৈ হওক পালসাৰ 125 লৈ যাওক। নেক্সট এইখন দাদা এইখন সেম ন? এইখন সেম পাব সেম 1999 1999 টকা লৈ হওক আপোনালোকে পালসাৰ 125 লৈ যাওক। নেক্সট আইছো আমি এভেঞ্জাৰৰ বহুতে বিচাৰি থাকে 699 তো 699 দিয়ক আপোনালোকে 6999 টকা দিয়ক আৰু আপোনালোকে এভেঞ্জাৰ লৈ যাওক। তো নেক্সট আইছো আমি N160 যেটো বহুতে বিচাৰি থাকে অলপ লো বাজেটত মানে আপোনালোকে ল'ব বিচাৰি থাকে অলপ বাজেট কম থাকে তেনেহলে আপোনালোকে আহক এইখন লওক বাজাজ শ্বৰুমত N160
এইখন কিমান মান দিলে ওলাব দাদা 60 মান আহি যাব কিমান 60,999 6999 টকা দিয়ক আৰু আপোনালোকে যদি ভাবি আছে N160 লম বুলি এইখন লৈ যাব পাৰিব দুটা হেলমেট লৈ যাওক 7000 টকা ডাউন পেমেন্ট দিয়ক আৰু আপোনালোকে এক্সট্ৰা গিফটটো লৈ যাওক নেকি ঠিক আছে নেক্সট এইখন NS200 এইখনো সেম ন এইখন অলপ বেছি আহিব 79,999 মান আহিব 79,999 তো 7999 টকা 7999 টকা দিয়ক আৰু হোৱাইট টেংকিৰ আপোনালোকে যিখন NS200 বিচাৰি আছে তো এইখন লৈ যাব পাৰিব 1000 টকাৰ তলত আপোনালোকে বাইক লৈ যাব পাৰিব ঘৰত নেক্সট আহিছো আমি এইখন কক দাদা সেম ন ঠিক আছে তো এইখনো আপোনালোকে পাই যাব N160 6999 টকাত আপোনালোকে এইখন লৈ যাব পাৰিব ফুল টেংকি পেট্ৰল লো ডাউন পেমেন্ট 5 বছৰ ইঞ্জিন ওয়াৰেন্টি আৰু আপোনালোকৰ এক্সট্ৰা গিফট এটা থাকিব তো বহুতে মানে কি মানে অলপ মাইলেজ দিয়া গাড়ী এখন বিচাৰে তো ক'বই নালাগে দাদা এইখন মাইলেজ এনে কিমান মান দিয়ে এখন 90 প্লাস পাই যাব 90 প্লাস তো একবাৰ তেল ভৰালে আপোনালোকে এক মাহক লাগি পাহৰি যাওক চাওক 90 মাইলেজ দি আছে এইখন মাত্ৰ আপোনালোকে চালক CT110 এইখন পাই যাব মাত্ৰ আপোনালোকে 999 টকা ডাউন পেমেন্ট দিয়ক আৰু লৈ যাওক নেকি হয় না এখন তো এইখনৰ দাদা প্ৰাইসটো কিমান চলি আছে বৰ্তমান এক শোরুম 73 পাই যাব 73 তো 73000 আপোনালোকে এইখন লৈ যাব পাৰিব একেবাৰে মেইন কথাটো হল কি স্পেশাল ডিসকাউন্ট হল কি আপোনালোকৰ 999 টকা ডাউন পেমেন্ট দিয়ক আৰু লৈ যাব এইখনতো ফুল টেংকি পেট্ৰল দিব ফুল পেট্ৰল পাব হেলমেট দিব গোটেইখিনি ফ্ৰী আৰু এক্সট্ৰা গিফটটো দি দিব ন এইখনৰ 5 বছৰৰ ইঞ্জিন ওয়াৰেন্টি পাই যাব তো পাই যাব তো টেনশন ল'ব নালাগে আপোনালোকে জলদি জলদি আহক ভিজিট কৰক অকল ইখিনি বুলি নহয় আপোনালোকে যেনেকুৱা ধৰক N160 বা NS200 বহুতখিনি মানে ষ্টক এটা বৰ্তমান নাথাকিব পাৰে কিন্তু দাদাক যদি ফোন কৰে আপোনালোকে এভেইলেবল ষ্টক পাই যাব যেনেকুৱা কি পাই যাব দাদা একবাৰ কৈ দিয়ক ইয়াতে মানে এখিনিটো আছে লগতে আপুনি ডমিনাৰ 250 ডমিনাৰ 400 NS400 গোটেইখিনি এভেইলেবল পাব গোটেইখিনি আহক ভিজিট কৰক ফোন কৰক ঠিক আছে NS400 খন এনে মিনিমাম ডাউন পেমেন্ট কিমান দিলে হৈ যাব এখন একেবাৰে লো এখন আপোনাৰ 13500 টকা মান দিলে হৈ যাব 13500 টকা ঠিক আছে তো আৰু বহুতে মানে RS বিচাৰে RS200 চাও এখন চাই লও আপোনালোকে দেখা পাই আছে এইখনো আপোনালোকৰ বহুত লো ডাউন পেমেন্ট দি আপোনালোকে লৈ যাব পাৰিব এইখন মিনিমাম আপোনাৰ কিমান দিলে ওলাই যাব এখন আপোনাৰ 13000 মান টকা দিলে 13000 14000 তো 13999 টকা আপোনালোকে হাতত বাজেট লওক আৰু RS200 আপোনালোকে লৈ যাওক চাওক তো বেছি দেৰি কৰি নালাগে জলদি জলদি আহক আপোনালোকে মেটেল বাইক বাজাজ শোরুম তো গোটেইখিনি ডিটেইলছ দাদা কৈ দিলে তো আপোনালোকে এটা বেছি দেৰি কৰিব নালাগে ভিজিট কৰক দুৰ্গা পূজাৰ আগে আগে বহুতখিনি ডিসকাউন্ট সুবিধা দি আছে আৰু 5 বছৰ ইঞ্জিন ওয়াৰেন্টি দি আছে তো ধৰক আপোনালোকে এখন বাইক লম বুলি আহিছে তো বাইকৰ লগতো আপোনালোকে কোন জায়গাত ফাইনান্স হয় হিখিনি একবাৰ দাদা কোন জায়গাত ফাইনান্স হয় এইটো কৈ দিও একবাৰ আমাৰ ইয়াতে অল আসামত আপুনি ফাইনান্স হৈ যাব লগতে আপোনাৰ ডকুমেন্টছ কিছুমান লাগিব আমাৰ ঠিক আছে আপোনাৰ পেন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড এখিনি আনিলে হৈ গ'ল ঠিক আছে আৰু কিমান বয়সৰ মানে লৰা বা ছোৱালী হওক বা প্ৰেজেন্ট হওক কিমান বয়সৰ মানে ল'ব পাৰিব আমাৰ 21 বছৰৰ পৰা আপুনি ফাইনান্স 21 বছৰৰ পৰা ফাইনান্স কৰিব পাৰিব লগি আপোনাৰ ফাইনান্স হৈ যায় 3 বছৰ 4 বছৰ হয় কিন্তু আপোনাৰ এইটো মাহৰ কাৰণে আমি 5 ইয়াৰ্ছ লৈকে ফাইনান্স কৰাই দিম 5 ইয়াৰ্ছ তো 5 বছৰৰ লৈকে আপোনালোকে ফাইনান্স কৰি এখন বাইক লৈ যাব পাৰিব তো তাতে আপোনালোকে পুৰা একেবাৰে ক'ব গ'লে লো ডাউন পেমেন্ট মাত্ৰ 999 টকা দিয়ক আৰু এখন আপোনালোকে ঘৰত বাইক লৈ যাওক আৰু এটা দাদাসকলৰ ফালৰ পৰা এটা সুবিধা দিছে কি আপোনালোকৰ যদি ঘৰত যদি এখন পুৰণা বাইক আছে এখন বাইক এক্সচেঞ্জ হ'ব না নহয় যিকোনো কোম্পানী বাইক হ'ব যিকোনো কোম্পানীৰ বাইক ইয়াতে লৈ আহক আমি এক্সচেঞ্জ কৰি দিব ধৰক আপোনাৰ এখন গ্লামাৰ আছে গ্লামাৰখন যদি আনি যদি আপোনালোকৰ NS200 বিচাৰে পাই যাব ন পাই যাব ঠিক আছে যদি আপুনি গ্লামাৰখন এক্সচেঞ্জ কৰে সেইটো আপুনি এইখন গাড়ী ল'ব পাৰিব সেইখন যাব ন ঠিক আছে তাৰ লগত আৰু আপোনাৰ কিবা এক্সট্ৰা দিব লাগিব ন এক্সট্ৰা ধৰক যদি ডাউন পেমেন্টটো দিব বিচাৰে বেছি কৰি তো দিব পাৰে নিদিলেও হৈ যাব যদি হে ভাল দাম পায় সেইখন গাড়ী ঠিক আছে তো গম পালে আপোনালোকে বহুতখিনি ফেচিলিটি দিয়া আছে এই মাহটোৰ কাৰণে আপোনালোক ক'ব গ'লে এখন যদি বাইক লয় তেনেহ'লে 5 বছৰৰ কাৰণে ফাইনান্স কৰি দিব 5 বছৰ ইঞ্জিন ওয়াৰেন্টি পাই যাব ফুল টেংকি পেট্ৰল পাই যাব আৰু দুটা হেলমেট পাই যাব আৰু এক্সট্ৰা আপোনালোকে গিফটো পাই যাব আপোনালোকে এটা মানে স্পেশাল আৰু এটা কথা কৈ দিওঁ সেই কথাটো হ'ল কি আপোনালোকে বহুত শ্ব'ৰুমত মানে কি আপোনালোকে ধৰক এখন শ্ব'ৰুমৰ পৰা বাইক এখন লৈছে তেনেহ'লে তাতে মানে আপোনালোকে ছাৰ্ভিচিঙৰ সুবিধাটো নাপায় কিন্তু আজি এইখন মেটেল বাইক যিখন বাজাজ শ্ব'ৰুম আছে এইখন শ্ব'ৰুমত আপোনালোকে ধৰক ইয়াৰ পৰা এখন NS200 ললে বা 220 ললে বা N160 ললে যিকোনো বাইক এখন লওক বা RS ললে আপোনালোকে বা CT110X ললে যিকোনো বাইক এখন লওক সার্ভিসিংটো আপোনালোকে জাগাত বাইক ললে জাগাত সার্ভিসিংটো পাই যাব তো আপোনালোকে ইফালে আছে সার্ভিসিংটো একবাৰ দেখাই দিব বলক জাস্ট এটা ক্লিপ দেখাই আছো আপোনালোকক ইয়াতে চাওক যদি আপোনালোকে যদি ইয়াৰ পৰা বাইকখন লয় ইয়াতে আপোনালোকে সার্ভিসিং কৰিব পাৰিব সার্ভিসিংৰ গোটেইখিনি সুবিধা দিয়া আছে তো আপোনালোকে জাগাৰ বস্তু জাগাত যেহেতু সুবিধা পাই আছে তো আপোনালোকে কিহত দেৰি কৰি আছে তো বেছি দেৰি কৰিব নালাগে জলদি জলদি আপোনালোকে মেটেল বাইক বাজাজ তো ঠিক আছে আজিৰ ভিডিওটো মানে এইখিনি লাগি আছিল আপোনালোকে বেছি দেৰি কৰিব নালাগে স্ক্ৰিনত কন্টাক্ট নম্বৰটো দিয়া আছে দাদাৰ তো
তো দাদা কিবা যদি আৰু ডিটেইলছ জানিব লগা আছে দাদা কল কৰক দাদা কৈ দিব আৰু এড্ৰেছটো যদি আপোনালোকে গম নাপায় এড্ৰেছটো দাদা একবাৰ কণ্টেক্ট কৰক দাদা ধুনীয়াকৈ ডিটেইলছ কৈ দিব তো আজিৰ কাৰণে বাই বাই গাইছ জয় অসম